নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি আকৌ আপোনালোকৰ মাজলৈ মই আগৰ নিচিনাকৈ মিচিং কথা কেইটামান শিকাম বুলি মই আশা কৰিছোঁ আৰু মই ভাবোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো মোৰ পৰা মোৰলৈ চাব বুলি মই অনুভৱ কৰিছোঁ আৰু এইটো কাৰণে মই আজিও আপোনালোকৰ মাজলৈ মই আজি জীৱ জন্তুৰ নাম ক'ম আজি আগৰ নিচিনাকৈ 10টা মানে আৰু ষ্টাৰ্ট কৰোঁ আৰু কিমান দেৰি কৰিম নহয় জানো আপোনালোকে চাই থাকক গৈ থাকক আৰু উপভোগ কৰক আহক এক নম্বৰ কথা গাহৰি এক নম্বৰ গাহৰি চবৰে ফেভৰেট আজিকালি মিচিঙৰে নহয় আজিকালি চব মানুহৰে ফেভৰেট হৈ গ'ল গাহৰি মাংস সেইটো কাৰণে গাহৰিটো হৈছে যে মিচিঙত এক গাহৰিটোক মিচিঙত কয় এক বুলি আৰু কুকুৰাটোক মিচিঙত কয় পৰক কুকুৰাটোক মিচিঙত কয় পৰক আৰু চৰাইটোক মিচিঙত কয় পত্তাং আৰু মৌমাখিটোক মিচিঙত কয় টাঙোট টাঙোট বুলি কোৱা হয় আৰু হাতী এলিফেণ্টটোক মিচিঙত কোৱা হয় চিতা বুলি কোৱা হয় চিতা আৰু সিংহটোক মিচিঙত কয় সিংহটোক মিচিঙত কয় চিম আৰু শিয়ালটোক মিচিঙত কয় মেনচাৰুং শিয়ালটোক মিচিঙত কোৱা হয় মেনচাৰুং আৰু নিগনিটোক মিচিঙত কোৱা হয় কি নিগনিটোক মিচিঙত কোৱা হয় কেবুং আৰু হাঁহটোক কয় যে মিচিঙত পেজাব বুলি কোৱা হয় আৰু কুকুৰটোক মিচিঙত কোৱা হয় ইকি বুলি আৰু মই আশা কৰোঁ আপোনালোকৰ মাজলৈ মই ইমানেই লৈ আনিছোঁ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ লগৰৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মই আশা কৰোঁ যে আপোনালোকে নিশ্চয় কমেণ্ট কৰি মোক ভিডিঅ'টো চাই জনাব বাই বাই নেক্সট ভিডিঅ'ত নিশ্চয় লগ পাম আপোনালোকক